আইঙা গাঁৱত এয়া ধুনীয়া আমাৰ জনগোষ্ঠীয় আপোন মিচিং জনগোষ্ঠীৰ ছাইমদ নিৰ্মাণ প্ৰক্ৰিয়াত আমাৰ নবৌ সহায় কৰি আছে গায়ত্ৰীয়ে। এয়া আমাৰ সংস্কৃতি, এয়া আমাৰ গৌৰৱ। এই ছাইমদ হ'ল আমাৰ এক পবিত্ৰ খাদ্য। এয়া মিচিং সমাজৰ বৈভৱ, এয়া পুৰাতন সংস্কৃতি, দৈ পলৰ আশীৰ্বাদেৰে মুখৰিত এটা সুন্দৰ পৰিৱেশ। ঢকুৱাখানাৰ একেবাৰে পশ্চিমৰ ভিতৰুৱা গাঁও, এখন ধুনীয়া গাঁও হাতী আঙিয়াত। এয়া আজি গায়ত্ৰীয়ে ছাইমদ প্ৰস্তুত কৰি আছে। লগতে আমাৰ নবৌকেইজনী ধুনীয়াকৈ বেতগাজৰ সৈতে বিভিন্ন ধৰণৰ মঙহ সিজাইছে। এয়া তাৰপিছত আমাৰ নাংচিং ক'ত? নাংচিং এয়া নামচিং, বেতগাজৰ লগত নামচিং পিটিকা, বেতগাজৰ লগত নামচিং পিটিকা। নামচিং হ'ল পুৰণি শুকান মাছ ধুনীয়াকৈ শুকুৱাই থোৱা, আৰু আমাৰ এই মাজনীয়ে ধুনীয়াকৈ এবাতিত আপং আমাৰ কাৰণে সাজু কৰি ৰাখিছে। এইখন হ'ল সুন্দৰ এখন মিচিং গাঁও, সাংস্কৃতিকভাৱে, শৈক্ষিকভাৱে, বৌদ্ধিকভাৱে অতি আগবঢ়া এখন গাঁও। যদিও ভৌগোলিকভাৱে অকণমান ভিতৰুৱা, তথাপি ইয়াৰ যুৱ সমাজ সক্ৰিয়, সবল আৰু বুদ্ধিদীপ্ত। গতিকে আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, কেতিয়াবা যদি ঢকুৱাখানালৈ আহে ভাটিয়া অঙিয়ালৈ আহিব, য'ত লোক সংস্কৃতিৰ লগতে চৰ্চা কৰা হয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সংস্কৃতি। ইয়াৰ ল'ৰা ছোৱালীয়ে বৰগীত জানে, ভাওনা জানে, ইয়াৰ ল'ৰাই খোল বজাব জানে, ইয়াৰ ল'ৰাই ৰাস নাচে, ইয়াৰ ছোৱালীয়ে বৰগীত গায়। এয়া পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ।